তো প্ৰথম কথা কোলাজৰ যেটো চৰিত্ৰ এটা সুন্দৰ সহজ সৰল অথচ এটা সত্য এটা সঁচা বৈপ্লৱিক এটা চৰিত্ৰ নাম আছিল বীৰেন তো দিগদাৰটো হৈছিল মোৰ তাতে মোৰ ভাষা সংস্কৃতি বেলেগ আৰু কোলাজৰ যেটো চৰিত্ৰ বীৰেনৰ ভাষা সংস্কৃতি বেলেগ যেতিয়া শুটিং আৰম্ভ হৈছিল তেতিয়া গৈ তাত গৈ কিছু সময়ৰ কাৰণে অধ্যয়ন কৰি চাইছিলো বিশেষকৈ ভাষাটো যেটো অকমানো নাজানো অলপো নাজানো মই হেতুৰ ক্ষেত্ৰতো অকমান প্ৰবলেম হৈছিল কিন্তু তাত গৈ মই হঠাৎ মানুহক লগ পালে যে দাদা এইটো কেনেকৈ ক'ব লাগিব আপোনালোকৰ ভাষাত যে মই ভাত খাম এইটো কেনেকৈ ক'ব এজনক সুধিলো ঠিকই আছে এইটো মুখস্থ কৰি থাকিলো এনেকৈ ক'ব লাগিব তো তেনেকৈ মই 4-5 জন মানুহক সুধতে বেলেগ বেলেগ হৈ গ'ল তাৰ পাছতো মই শুটিংত সেই ভাষাটো দিলো ক'লো নেক্সট কি হ'ল যে ডাবিং আহিল ডাবিংতো প্ৰবলেম হ'ল ডাবিং এদিন দি আহিলো হিদিনা তাৰ মানে এইটো ভাষা জনা কোনো তাত নাছিল নেক্সট আৰু এদিন মই গ'লো তেতিয়া মোৰে এজন দাদা চাহ বাগানৰে হয় তেখেত আহি ডাবিংটো চোৱাৰ পিছত নহয় এইটো অপু এনেকৈ ক'লে নহ'ব নহয় আকৌ দুবাৰ দিবলগীয়া হৈছিল